নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ AMCHত কিছুমান পদ মুকলি হৈছে DEO একাউণ্টেণ্ট আদি তো এই পদবিলাকৰ কাৰণে শিক্ষা কি বিচাৰিছে বয়স কেনেকুৱা আবেদন কিদৰে কৰিব লাগিব সকলোখিনি ভিডিঅ'টোত আমি কম সময়তে আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ AMCH অৰ্থাৎ অসম মেডিকেল কলেজ হস্পিটেল ডিব্ৰুগড়ত এই পদকেইটা মুকলি হৈছে মুঠ 5টা পোষ্ট মুকলি হৈছে একাউণ্টেণ্ট MO ডাটা এন্ট্ৰি অপাৰেটৰ আৰু নাৰ্ছৰ আৰু এইখিনি পদৰ কাৰণে অনুষ্ঠিত হ'ব ৱাক ইন ইণ্টাৰভিউ তো প্ৰথম পোষ্ট হৈছে একাউণ্টেণ্টৰ এটা পোষ্টে আছে তো এইটোৰ কাৰণে শিক্ষাগত অৰ্হতা হৈছে গ্ৰেজুৱেশ্যন কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব আৰু এবছৰৰ কম্পিউটাৰ ডিপ্ল'মা ইয়াতে থকাটো প্ৰয়োজন তাৰোপৰি যদি এক্সপেৰিয়েন্স আছে তেনেহ'লে বেছি প্ৰিফাৰেন্স লাভ কৰিব আৰু মাহিলী দৰমহা 10,000 কৈ ৰাখিছে 20 বছৰৰ পৰা 37 বছৰ পৰ্যন্ত এই পদটোৰ কাৰণে আবেদন কৰিব পাৰে আৰু এই পদটোৰ ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 30 নৱেম্বৰ 2021ত 10:30 পৰা 3 বজাৰ ভিতৰত ক'ত হ'ব বুলি ক'লে কনফাৰেন্স হল অফ AMCH ডিব্ৰুগড় ফাৰ্ষ্ট ফ্লোৰ অফ এডমিনিষ্ট্ৰেটিভ বিল্ডিং সেকেন্ড পোষ্ট হৈছে জুনিয়ৰ মেডিকেল অফিচাৰ এটা পোষ্ট আছে MD অথবা DNB অথবা MBBS কৰা হলে আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু মাহিলী দৰমহা ৰাখিছে 60,000 কৈ আপ টু 35 বছৰলৈকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰে 11 ডিচেম্বৰ 2021ত ৰাতিপুৱা 10 বজাত মেডিচিন কমপ্লেক্স সেকেন্ড ফ্লোৰ ডিপাৰ্টমেণ্ট অফ নিউৰলজি আসাম মেডিকেল কলেজ হস্পিটেল ডিব্ৰুগড়ত ইয়াৰ ৱাক ইন ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব 3 নম্বৰ পোষ্ট হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ এটা পোষ্ট আছে আৰু এইটোৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাছ বিচাৰিছে লগত এবছৰৰ কম্পিউটাৰ ডিপ্ল'মা তাৰোপৰি লাগিব এবছৰৰ এক্সপেৰিয়েন্স ডাটা এন্ট্ৰি অপাৰেটৰৰ ক্ষেত্ৰত মাহিলী দৰমহা 12,000 কৈ ৰাখিছে আপ টু 30 বছৰলৈকে এপ্লাই কৰিব পাৰে 11 ডিচেম্বৰতে অনুষ্ঠিত হ'ব ইয়াৰ ৱাক ইন ইণ্টাৰভিউটো মেডিচিন কমপ্লেক্স সেকেন্ড ফ্লোৰ ডিপাৰ্টমেণ্ট অফ নিউৰলজি আসাম মেডিকেল কলেজ হস্পিটেল ডিব্ৰুগড় ইয়াতে এই ৱাক ইন ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব আৰু লাষ্টৰ পোষ্ট হৈছে জুনিয়ৰ নাৰ্ছৰ দুটা পোষ্ট আছে ANM অথবা GNM অথবা BSc নাৰ্ছিং কৰিলে আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে মাহিলী দৰমহা 14,000 কৈ ৰাখিছে আপ টু 30 ইয়াৰলৈকে এপ্লাই কৰিব পাৰে পদটোৰ বাবে 15 ডিচেম্বৰত ইয়াৰ ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব তো একেই যিটো ৱাক ইন ইণ্টাৰভিউ স্থান মেডিচিন কমপ্লেক্স সেকেন্ড ফ্লোৰ তেনেকৈ AMCH ডিব্ৰুগড়ত ইয়াৰ কাৰণে আবেদন কৰিবলৈকে আপোনালোকে যিটো ৱাক ইন ইণ্টাৰভিউ হেইটোত উপস্থিত হলে হৈ যাব যদি এইখিনি এডুকেশ্যনাল কোৱালিফিকেশ্যন আৰু যিখিনি অন্যান্য ক্ৰাইটেৰিয়া বিচাৰিছে আপোনালোকৰ আছে তেনেহলে সকলোখিনি এডুকেশ্যনাল কোৱালিফিকেশ্যন বা সাৰ্টিফিকেট যিবোৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট এইবিলাক আছে এইবিলাক অৰিজিনেল কপি লগত জেৰক্স কপি এটা নিজৰ সিগনেচাৰ মাৰি আৰু নিজৰ পাছপৰ্ট ফটো এইবিলাক লৈ ৱাক ইন ইণ্টাৰভিউৰ যিটো ভেনু সেই ভেনুত যিটো ইণ্টাৰভিউ ডেট সেই ডেটত উপস্থিত হলে হৈ যাব অফিচিয়েল এডভাৰটাইজমেন্ট দুটা আছে তো 1 নম্বৰ 2 নম্বৰ এই দুইটা আপোনালোকে চাই ল'ব পাৰে আৰু আগন্তুক অসমৰ বিভিন্ন এক্সামৰ বাবে PDF কিতাপ যদি বিচাৰে এইখন কিনি ল'ব পাৰে মুঠ 12,500 প্ৰশ্ন উত্তৰ আছে অসমৰ বুলিয়ে নহয় কেন্দ্ৰীয় চৰকাৰৰ এক্সামৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব GK মেথছ ইংলিছ গ্ৰামাৰ ৰিজনিং আসাম GK সকলো টপিক এখনত পাব assamgkpdf.com ভিজিট কৰিব অথবা ডেসক্ৰিপচনৰ লিংক চেক কৰিব পেমেন্ট কৰাৰ লগে লগে এইখন ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ